আপোনালোক সকলোকে স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল মেডি একা একাডেমি লৈ। এই চেনেলটোৰ জৰিয়তে আমি সদায় আপোনালোকক এপিএসসিৰ লগত জড়িত থকা জ্ঞানসমূহ দিবলৈ চেষ্টা কৰি আহিছো। আজি পুনৰবাৰ লৈ আহিছো আপোনালোকৰ বাবে এটা নতুন ভিডিঅ'। আজিৰ ভিডিঅ'টোত মই আপোনালোকক জনাম যোৱা 27/7/2023 তাৰিখে বিজ্ঞাপন দিয়া শ্ৰম কল্যাণ বিভাগৰ অধীনত বীমা চিকিৎসা বিষয়া ESI আঁচনি অসমৰ পদত নিযুক্তিৰ ফলাফলসমূহ। এই ফলাফলসমূহ 2 মে 2024 তাৰিখে ঘোষণা কৰা হয়। আয়োগে মেধা অনুসৰি উক্ত পদটোৰ বাবে সিলেক্ট কৰা কেণ্ডিডেটসমূহৰ নাম হ'ল শাহিন সুলতানা, তনুশ্ৰী চৌধুৰী, তঞ্জিলা ৰহমান, গায়ত্ৰী গগৈ, ৰঞ্জিত ৰবি দাস, নেছিম ইকবাল আহমেদ, দীপাংক কলিতা, নয়নজ্যোতি বৰপাত্ৰ গোহাঁই, অপূৰ্ব কুমাৰ চৌধুৰী, ডক্টৰ দীপাংকৰ সোণোৱাল। আমাৰ চেনেলৰ ফালৰ পৰাও এই সমূহ কেণ্ডিডেটলৈ যাচিছো অলেখ শুভকামনা, যাতে তেওঁলোকৰ ভৱিষ্যত উজ্জ্বল হয় তাকে কামনা কৰিছো। আজিৰ বাবে ভিডিঅ'টো আছিল ইমানখিনিয়ে। পুনৰ লগ পাম আন এটি নতুন ভিডিঅ'ৰ সৈতে। ধন্যবাদ।